নমস্কাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই গৈ আছোঁ নগাঁৱৰ ৰন্থলী গাঁৱলৈ বুলি। ৰন্থলী গাঁৱত মোৰ এগৰাকী মাহী আছে। মাহী ঘৰত আজি আপোনালোকৰ বাবে এটা মই ভিডিঅ' তৈয়াৰ কৰিম। সেই ভিডিঅ'টোনো কি আহকচোন চাওঁ। এয়া আমি আহি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ ৰন্থলী গাঁৱৰ মাহী ঘৰত। এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ আমাক জনাব কেনেদৰে এগৰাকী মহিলাই অৰ্থাৎ গৃহিণীয়ে নিজৰ ঘৰখন সজোৱাৰ লগতে স্বাৱলম্বী হৈ নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পাৰে। আহকচোন তেওঁনো কি কয় সেই বিষয়ে জানো। মাহী তুমি কেতিয়াৰ পৰা বনাবলৈ শিকিলা? মই আজি 5 বছৰমানৰ পৰা বনাই থাকোঁ। হয়, ঘৰত সজাবলৈহে বনাওঁ, ব্যৱসায় নহয়। তথাপি ব্যৱসায় কৰোঁ বুলি ক'লে কৰিব পাৰি নহয় জানো? আমি মহিলাসকলে সময় পালে আমি এনেকৈ বনাই বেচিব পাৰোঁ নহয় জানো? আৰু এনেকৈ ধৰা কিনি আনিব পাৰি। এইবিলাক কিনি আনি কম খৰচতে বহুতখিনি বনাব পাৰি। এনেইতো মাৰ্কেটত বহুত হয় ইয়াৰ দামটো। তাত দাম বহুত হয়। এনেকৈ মিলাই ইটো পাতৰ সিটো পাতৰ মিলাই দি তাৰপিছত এনেকৈ বনাই ল'ব পাৰি। এনেকৈ লগাই দিলে সেইডাল তুমি কেনেকৈ লগাইছা পিছফালে চাওঁ? এইটো এটা গজালৰ নিচিনা এটা বস্তু আছে। তাত সোমাই দিয়ে গজালৰ। এইটো যে আমি যে লগালোঁ, এইটো যে এনেকৈ লগালোঁ, এইফালৰ পৰা লগাব লাগে। লগাই এনেকৈ চুপহিটোত এনেকৈ সোমোৱাই দিলে হৈ যায়। প্ৰথমতে ওপৰৰ ফালৰ পৰা সোমাই দিয়ে ন, তাৰপিছত পিছফালৰ হেৰিটো তাত লগাই দিয়া হয়। এনেকৈ এইডাল ষ্টেণ্ডডাল খালী আহে, এক্সট্ৰা আহে। ফুলবিলাক পাতটো আৰু ফুলটো লগাই দিলেই হৈ যায়। এনেকৈ পাত আৰু ফুল এনেকৈ এইডাল এক্সট্ৰা আহে। তাৰপিছত ইয়াত লগাই দিব লাগে আৰু ফুলটো ইয়াত এনেকৈ লগাই দিয়া হয়। ফুলটো আগত বনাই লৈ তাৰপিছত পাতখিনি লগাই তাৰপাছত ইয়াত লগাই দিয়ে। একেবাৰে ইজি হয়। এইবিলাকতো আমি ঘৰতে বনাব পাৰোঁ চালে। তো আমি কম দামতে আমি পাব পাৰোঁ। তেতিয়া বনাই ল'ব পাৰি। যিকোনো চাইজৰ ফুল এনেদৰে কিনি আনি সুন্দৰকৈ নিজে অকণমান আজৰি সময় পালেই বনাই আমি ঘৰত সজাব পাৰোঁ। বিভিন্ন ধৰণে বনাই আমি ষ্টেণ্ডত ৰাখিব পাৰোঁ। ফুলৰ টাবত আমি লগাব পাৰোঁ। আৰু এটা আছে, আৰু এটা ষ্টাইল আছে নহয় জানো? আৰু এটা ষ্টাইল আছে, সেইটো হ'ল লতা কৰ্ণাৰত লগাই থ'ব পাৰি। বেৰৰ কৰ্ণাৰত আমি লগাব পাৰোঁ। এইটো খুলি দিব পাৰি। এইটো এনেকৈ খুলি পেলাই এইটো বনাব পাৰে। এইটো বনাব পাৰি। এপাহত এই গজালটো সোমাই লৈ ইয়াত এনেকৈ সোমাই দিয়ে। এইটো পাহটো এক্সট্ৰা থাকে। এটা এনেকুৱা থাকে। পাতটা বহুত মোটাকৈ আহে। এই যেনেকৈ আমি সিটো এৰুৱা নিচিনা এৰুৱাই লৈ একেই এইটো এৰুৱাই ল'ব পাৰি। এইটোকে এৰুৱাই ল'লে সেই পিঙৰ নিচিনা এটা গজালৰ নিচিনা আছে। তাত সোমোৱাই এইডালত সোমোৱাই এইডালত এনেকৈ দেখিবলৈ বহুত ভাল। এই যে মাজৰ যে ৰিংটো, এইটো কি মাজৰ এক্সট্ৰাকৈ কিনিবলৈ পায় নেকি? এইটো ৰিংটো মানে এনেকৈ চাওঁ, অলপ ওচৰলৈ দিয়াচোন। ৰিংটো কিনিবলৈ পায়। এই ৰিংটো কিনিবলৈ পায়। এই ইডালৰ লগত সিডাল কেনেকৈ লগ খুৱাই তুমি দেখুৱাই দিয়াচোন। একেবাৰে ইজি। এইটো আৰু এইটো খুলি থ'লে এটা ৰিং, খুলি থ'লে এইটো ৰিং হৈ যায়। এটা ৰিং লগাওঁ বুলিলে ৰিংটো ইডালৰ লগত সিডাল লগ খাই কেনেকৈ লগ খায়? এইটো চিষ্টেমে লগাই থৈছে। এটা জইন আছে, ইয়াত এটা জইন আছে। এইটো তাৰমানে এটা লম্বাকৈ কিনিবলৈ পায়। সেইটো আমি জইন দিব লগা নহয়। সেইটো আমি তাত খালি আমি ফুলখিনি এডজাষ্ট কৰিব লাগে, লগাইহে যাব লাগে। এইটো গজালটোৰ সৈতে ইয়াত এনেকৈ গজালটো সোমাই দিলে এইটোত সোমাই থাকিল আৰু এইটো তেনেকৈ সোমাই থাকিল। আৰু বিভিন্ন কালাৰ লগাব পাৰি। যি মনে ভাল লাগে সেয়াকৈ লগাব পাৰোঁ। সুন্দৰ হৈছে। তুমি এনেকৈ বনাই পেলাই কইনা সজোৱাৰ বা গাড়ীটো দিব পাৰি। প্ৰয়োজন হ'লে গাড়ীত লগাব লগা হ'লে তেনেকৈ লগাব পাৰি। ড্ৰয়িং ৰুমতো লগাই থ'ব পাৰি। বেৰৰ কৰ্ণাৰ বাৰ্থডে গিফ্টটো দিব পাৰে। কাৰোবাক দিওঁ বুলিলে এনেকুৱা ফুলদানি বনাই সুন্দৰ হ'ব। এনেকৈ এটা বনাই পেলাই গিফ্ট দিব পাৰি। এইটো কিনিব মাৰ্কেটতো বহুত দাম হয়। এইটো সহজতে বনাব পাৰি। মাহীয়ে কিমান বনাইছে চাওকচোন, কিমান সুন্দৰ কৰি মাহীয়ে তৈয়াৰ কৰিছে।
ঘৰখন সুন্দৰ পৰিপাটিকৈ ৰাখিছে। এইবোৰ ইমান ধুনীয়া বনাইছে মাহীয়ে, বহুত বনাইছে। এইবোৰ ৰঙা, নীলা, হালধীয়া বিভিন্ন কালাৰৰ বনাই মাহীয়ে ষ্টেণ্ডত ফিট কৰিছে আৰু সুন্দৰভাৱে সজাই ৰাখিছে। এইবোৰ আমিও এনেদৰে আজৰি সময় পালে সকলো মহিলাই, বিশেষভাৱে মহিলাসকলে ঘৰখন সজাবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে, নহয় জানো? নিজৰ সন্তান তথা ঘৰৰ সদস্য সকলোকে সহায় কৰিও ঘৰখন পৰিপাটি কৰি ৰাখিবলৈ চেষ্টা কৰে। আমি সেইবাবে আজৰি সময় পালে এনেদৰে মাৰ্কেটৰ পৰা কিনি আনি আমি এইবোৰ নিজে ঘৰত তৈয়াৰ কৰি সজাব পাৰোঁ। এইটো তোমাক গিফ্ট দিলোঁ। অঁ, এইটো মোক দিছা, ধন্যবাদ মোক দিয়াৰ বাবে। এইটো মোক দিছে, কিমান সুন্দৰ দেখিছেনে? সকলো কালাৰ লগাই পেলাই বিভিন্ন ৰঙৰ লগাই এনেদৰে আমি তৈয়াৰ কৰিব পাৰোঁ। এতিয়া ময়ো মাহীৰ পৰা শিকিলোঁ কেনেদৰে বনাব পাৰি। ময়ো আজিৰ পৰা ঘৰত বনাম, আজৰি পালেই ময়ো ঘৰত তেনেদৰে সজাব পাৰিম। এতিয়া মাহীক ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহ সোনকালে পায়। আজিলৈ ধন্যবাদ।